আমাৰ বৰপেটা জিলাত বিভিন্ন ধৰণৰ পৰ্যটক আৰু চৰকাৰী বিষয়াসকল আহি থাকে। বিশেষকৈ বৰপেটা সত্ৰ আৰু ইয়াৰ ওচৰত থকা সত্ৰ অনুষ্ঠানসমূহ চাবৰ কাৰণে দৰ্শনৰ কাৰণে ভক্তসকলো আহে। ইয়াৰ চাৰ্কিট হাউচটোৰ অৱস্থা অত্যন্ত বেয়া আছিলে আৰু মই 25 বছৰ ৰাজনীতি কৰিলোঁ। 25 বছৰ চাৰ্কিট হাউচটো যেনেকৈ থাকিছিল তেনেকৈয়ে থাকিছিল, কোনো ইয়াৰ বিকল্প হোৱা নাছিল। আমি বৰপেটাৰ পুৰণা আৱৰ্ত ভৱনটো ভাঙি ইয়াতে 20টা কোঠালি আমি এটা নতুন আৱৰ্ত ভৱন বনালোঁ। 70জন ব্যক্তি বহিব পৰাকৈ ইয়াত কনফাৰেঞ্চ হল এটাও হ'ল আৰু VIP ৰুম দুটা, বিশেষকৈ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী থাকিব পৰা পৰ্যায়ত ইয়াত বনোৱা হৈছে আৰু আন 18টা কোঠাও ইয়াত থাকিব। এটা সুন্দৰ আৱৰ্ত ভৱন হ'ল। ভৱিষ্যতে আমি ইয়াত ইণ্টিগ্ৰেটেড DC অফিচ এটা কৰাৰো আমাৰ পৰিকল্পনা আছে আৰু নিশ্চিতভাৱে বৰপেটা জিলাৰ কাৰণে আজিৰ দিনটো এটা আনন্দৰ দিন। এটা কথা হৈ গৈছে, ধৰক এতিয়া বৰপেটা সত্ৰৰ বহুত সমস্যা। বৰপেটা সৌন্দৰ্য গ'লে পাতবাই গোটেই সত্ৰখিনি মাটিবিলাক এতিয়াও বহুত ঠাইত দখল কৰি আছে। ইতিমধ্যে বটদ্ৰৱা প্ৰকল্প আৰম্ভ হৈছে। পৰৱৰ্তী পৰ্যায়ত আপোনাৰ কি পৰিকল্পনা? ইয়াত বৰ্তমান আপোনালোকে জানে যে আমি পাটবাউসীত 2খন সত্ৰ উন্নয়নৰ কাম চলি আছে আৰু আমাৰ সোণপুৰা ভিত্তিত কাম চলি আছে। ভৱিষ্যতে সুন্দৰদিয়াতো মোৰ পৰিকল্পনা আছে, মহৰীতো মোৰ পৰিকল্পনা আছে। কিন্তু এটা 5 বছৰে যথেষ্ট নহয় গোটেই কামবোৰ কৰা কাৰণে। কিন্তু মোৰ পৰিকল্পনাৰ ভিতৰত আদি সত্ৰ হিচাপে বহৰী সত্ৰ মোৰ পৰিকল্পনাত আছে, সুন্দৰদিয়া আছে আৰু আমাৰ গণকুচি, তাৰপিছত একেবাৰে মোৰ আমাৰ মধুপুৰলৈকে মোৰ পৰিকল্পনা আছে। গতিকে লাহে লাহে আমি কৰি গৈ থাকিম আৰু সত্ৰ আয়োগ গঠন হোৱাৰ পিছত সত্ৰৰ বেদখলসমূহৰ ক্ষেত্ৰতো তেওঁলোকেও সিদ্ধান্ত ল'ব পাৰিব আৰু বেদখল মুক্ত কৰাৰ অভিযান আমাৰ চলি থাকিব। এইবাৰ মই কৈছোঁ যে 1.5 লাখ বিঘা মাটি আমি মুক্ত কৰিলোঁ। অহাবাৰ আমি 5 লাখ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিম। এইটো আমাৰ এটা আমি লক্ষ্য বান্ধি লৈছোঁ আৰু আমি কাম কৰি গৈ থাকিম। শেষ প্ৰশ্ন, আজি অখিল গগৈ কিছু সময় পূৰ্বে ঘোষণা কৰিছে তেওঁলোকে 15খন বা 12খন আসনত নিৰ্বাচন খেলিব। আল্টিমেটলি তেওঁলোকৰ কংগ্ৰেছ দলতে যিটো মিত্ৰতাৰ কথা কৈছিল, মিত্ৰতাটো শেষ হৈ গৈছে। অখিল গগৈৰ কথাত ধৰা বৰ্তা আজি কি কৈছে, অহাকালি ৰাতিপুৱা কি ক'ব, সেই কথাটো ধৰিবৰ কাৰণে বহুত টান। গতিকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিনটোলৈকে অখিল গগৈ কি কৰিব কি নকৰিব সেই কথাটো আপোনালোকে খাটাং কৰি একো ক'ব নোৱাৰে। কিন্তু বিৰোধী য'ত থাকে থাকিব। BJP, আমাৰ AGP, BPF, গণশক্তি, ৰাভা যৌথ মঞ্চ, আমাৰ যিটো পৰিকল্পনা সেইটো খুব সুন্দৰভাৱে চলি আছে আৰু আমি নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদত আমি চৰকাৰ গঠন কৰিব। 5 লাখ বিঘাৰ কথাটো এবাৰ এনে কাৰণে ইংৰাজীত কৈ দিয়ক। इस बार हम घुसपैठियों से और जो लोग ज़मीन कब्जा करके रखा हुआ है, 1.5 लाख बीघा ज़मीन जो 50,000 एकड़ का सामान होते हैं, उनको हमने घुसपैठियों से मुक्त करवाया। आगे जाके हमारा टारगेट है कि और 1.5 लाख एकड़ ज़मीन हम घुसपैठियों से और जो इलीगल एनक्रोचर्स है उनसे हम मुक्त करवाएंगे। आज सोनिया गांधी का एक आर्टिकल पब्लिश हुआ है, खेमेनी को लेकर भारत सरकार खेमेनी का डेथ का कंडेम नहीं कर रहा है। कोई खुमेनी में पता भी नहीं हुआ। सोनिया गांधी आर्टिकल पब्लिश कर रहा है इस्लामिक लीडर को लेकर, क्या खुमेनी का तकलीफ लेते हैं। ठीक है, हम लोग अपना भारत में ही खुश रहना चाहिए। ठीक है सर, खुमेनी कहाँ मरा है? ईरान। हम ईरान का बाद बरपेटा में करके क्या फायदा? सर, प्रधानमंत्री আহিব 13 তাৰিখে কোকৰাঝাৰলৈ, কিবা আশাৰ পত্ৰ লৈ আহিব? আশাৰ বতৰা নহয়, তেওঁ ভাল কামেৰে উদ্ঘাটন কৰিব আহিব। বহুতবিলাক প্ৰকল্প কোকৰাঝাৰত থাকিব, বহুত প্ৰকল্প গুৱাহাটীত থাকিব, বহুত প্ৰকল্প শিলচৰত থাকিব আৰু আমি যিবিলাক কাম কৰি আছোঁ তাৰ তেওঁ আধাৰশিলা বা উদ্বোধন কৰিব।